এক অনন্য সুন্দৰ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ উত্তৰ-পূবৰ ৭ ভনীৰ লগত সামৰি ছিকিম ভাৰতৰ এক অবিচ্ছেদ্য অংগ। ইয়াৰ লোকসমূহ সৰল গাঁৱলীয়া প্ৰবৃত্তি, হৰেক ৰকমৰ জনজাতীয় কৃষ্টি আৰু খাদ্যৰে চহকী। অসম তথা উত্তৰ-পূবৰ এই ৮ ৰাজ্য, কিন্তু প্ৰচুৰ সম্ভাৱনাময় এই অঞ্চলটোক দেশৰ কোনো যুৱকে নাজানো বুলি ক'লে তেনে যুৱকক উত্তৰ দিবলৈ অনেক উদাহৰণ ইয়াত আছে। আহকচোন, কিয় আমি উত্তৰ-পূববাসী বুলি নিজকে গৌৰৱান্বিত কৰা উচিত জানিবৰ যত্ন কৰোঁ। মেগনিফিচেণ্ট মেৰীৰ পৰা বাইচুং ভুটীয়া, হিমা দাস, কামাখ্যা মন্দিৰ, মৌচিন ৰাম, এই সকলোখিনি যেন প্ৰকৃতিয়ে অফুৰন্তভাৱে হাত ফুৰাই আমাক চহকী কৰি থৈ গৈছে। মেগনিফিচেণ্ট মেৰী 6 বাৰৰ বিশ্ব চেম্পিয়ন বক্সিঙৰ, প্ৰতিবাৰতেই দেশৰ জাতীয় পতাকা এখন পিঠিত মেৰিয়াই দেশৰ সন্মান ওপৰলৈ তুলি ধৰিছে। অলিম্পিকত ব্ৰঞ্জ মেডেল পোৱা মেৰী কম 3টা সন্তানৰ মাতৃ হৈও প্ৰতিবাৰ ৰিঙত নামতে জয়লাভ কৰে আৰু সেই জয়লাভৰ জৰিয়তে দেশৰ সুনাম কঢ়িয়াই আনিবলৈ মেৰী কম প্ৰতিবাৰতে সক্ষম হয়। আমি এইগৰাকী মহিলাৰ পৰা দেশৰ প্ৰতিগৰাকী মহিলাই যথেষ্ট পৰিমাণে শিক্ষা লৈছে আৰু ভৱিষ্যতলৈকে ল'ব পাৰিব। হিমা দাসৰ নাম বৰ্তমান দেশৰ প্ৰতিজন যুৱক যুৱতীয়ে মুখৰ আগত আওৰাই থাকে, কিয়নো বিশ্বৰ দৌৰৰ ক্ষেত্ৰত একমাত্ৰ সোণৰ পদক আনিবলৈ সক্ষম হোৱা মহিলাগৰাকীয়েই হ'ল হিমা দাস, যাক আমি ধিং এক্সপ্ৰেছ নামেৰে নামাংকিত কৰিছোঁ। বৰ্তমানলৈকে নেশ্যনেল ৰেকৰ্ড আছে হিমা দাসৰ নামত। মণিপুৰী সংগীতৰ কথা দেশৰ কোনে নাজানে। সকলো নৃত্যশৈলীৰ ই এক অন্যতম নৃত্য, ক্লাছিকেল ডেন্স বুলি আমি যাক ক'ব খোজোঁ। এই মণিপুৰী নৃত্যই দেশৰ বাৰেবৰণীয়া কৃষ্টি সংস্কৃতিক নিঃসন্দেহে চহকী কৰিছে। ইয়াৰ লগতে আছে আমাৰ নিজস্ব অসমীয়া সত্ৰীয়া নৃত্য, যাক ধ্ৰুপদী নৃত্যৰ অন্তৰ্গত ভাৰত চৰকাৰে কৰিছে। ইট ইজ ওৱান অফ দ্য ক্লাছিকেল ডান্সেছ অফ ইণ্ডিয়া। আৰু এই নৃত্যৰ জৰিয়তে অসমৰ যি সত্ৰীয়া সংস্কৃতি তাক সুন্দৰৰূপে দেশৰ প্ৰতি কোণতে তুলি ধৰিছে, যাক আমি সুন্দৰকৈ চাব পাৰোঁ সকলোৱে মিলি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা কোনে নাজানে। সৌ সিদিনা ক্ৰিকেটৰ সম্ৰাজ্ঞ কেভিন পিটাৰছেনে আহি কাজিৰঙাৰ ওপৰত তথ্যচিত্ৰ বনাই গৈছে। 70% বিশ্বৰ অধিক এশিঙীয়া গড় আৰু ব্যাঘ্ৰ প্ৰকল্পৰূপে কাজিৰঙা বিশ্বৰে খ্যাত। ই এক ৱৰ্ল্ড হেৰিটেজ ছাইট হয়। কাজিৰঙা চাবলৈ দেশী বিদেশী সকলো পৰ্যটক প্ৰতি বছৰে বিপুল সংখ্যাত আহে। হুলুক গিবন, হলৌ বান্দৰ সমগ্ৰ দক্ষিণ পূব এছিয়াৰ অসমৰ যোৰহাটত কিছুসংখ্যক পোৱা যায়, যিটো এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰাণীৰ শাৰীত বৰ্তমান অন্তৰ্ভুক্ত কৰা হৈছে। এয়া যেন প্ৰকৃতিয়েও অসমক ভাল পাই বিচিত্ৰভাৱে দান কৰিছে। বৰ্ষাৰণ্য পূবৰ আমাজন অফ ইষ্ট, ডেট ইজ ৰেইন ফৰেষ্ট দিহিং পাটকাই অসমতেই আছে। অসমৰ যি বনজ সম্পদ সেয়া দেশৰ বাবে এক পৰিচিত সম্পদৰ শাৰীত অন্তৰ্ভুক্ত কৰা হৈছে। 1921 চনত যেতিয়া গান্ধীজী প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিলে, শুৱালকুছিৰ
মুগা শিল্পৰ শিপিনীসকলক দেখি কৈছিলে, অসমৰ শিপিনীয়ে আকাশৰ তৰা বাছে তাঁতশালত। এই মুগা ৰেচম উৎপাদনত অসম বিশ্বৰ ভিতৰতে এক আগশাৰীৰ ৰাজ্য। মুগা পালন আমাৰ ইয়াৰ সমাজৰ এক অপৰিচ্ছেদ্য অংগ হৈ পৰিছে। চাহ বাগান আমাৰ ইয়াত ক'লা চাহ উৎপাদন বিশ্বৰ ভিতৰতে সৰ্বাধিক। দেশৰ 50% অধিক চাহ অসমে দিয়ে, যাক সকলোৱে ৰাতিপুৱা শুই উঠি একাপ চাহ খাবলৈ মন কৰে। মনোহৰী টি 1 কেজিত ৭৫,০০০ টকালৈকে দাম আছে। অসমৰ চাহৰ মূল্য কোনে নাজানে। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ভোগ কৰিবলৈ কোনে আশা নকৰে। সমগ্ৰ বিশ্বই অসমৰ চাহ সম্পদক লৈ এক চিনাকি নাম যেন লিখি থৈছে। শোধনাগাৰৰ ক্ষেত্ৰত অসম আগবঢ়া। 4টাকৈ শোধনাগাৰ আছে। এছিয়াৰ ভিতৰত পুৰণা শোধনাগাৰ ডিগবৈ অসমতেই আছে। প্ৰথম 1889 চনত তেল আৱিষ্কাৰ হৈছিলে, তেতিয়া দেশত আৱিষ্কাৰ নহওঁতেই অসমতেই আৱিষ্কাৰ হৈছিলে আৰু এতিয়াও এয়া কাৰ্যক্ষম হৈ আছে। দেশৰ ভিতৰত অসমে 13% তেল উৎপাদন কৰে আৰু অইল চিটি হিচাপে খ্যাত ডিগবৈ দুলীয়াজান অসমৰ সকলোৰে পৰিচিত। মাজুলী কোনে নাজানে মাজুলীৰ কথা। মাজুলী বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ। ইয়াত জনজাতীয় পৰম্পৰাগত ঘৰ সজ্জা এয়া চাবলৈ দেশী বিদেশী পৰ্যটকে ভিৰ কৰে। মাজুলীৰ যি প্ৰাকৃতিক পৰিৱেশ সেয়া নিঃসন্দেহে, আৰু সত্ৰীয়া সংস্কৃতি, মুখা শিল্প আমাৰ কাৰণে গৌৰৱৰ বিষয়। বিশ্বৰ কাৰণে আমি এটা উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছোঁ। উমানন্দ পিকক আইলেণ্ড বুলি যাক নামাংকিত কৰা হৈছে, এই দ্বীপটো কেতিয়াও পানীত তল নাযায়। ব্ৰহ্মপুত্ৰৰ সোঁমাজতে আছে, অথচ পানী বাঢ়িলেও ই তল নাযায় আৰু ই পৰ্যটনৰ এক আকৰ্ষণীয় কেন্দ্ৰবিন্দু। প্ৰতি বছৰে ইয়ালৈ অসংখ্য পৰ্যটক আহে। উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্য মেঘালয়ৰ মৌচিনৰাম আৰু চেৰাপুঞ্জীৰ কথা বিশ্বৰ সকলোৱে জানে, কাৰণ ইয়াতেই সৰ্বাধিক বৰষুণ হয়। 2200ৰো অধিক মিলিমিটাৰত বৰষুণ হয় আৰু ৱেটেষ্ট প্লেচ অৱ দ্য ৱৰ্ল্ড। ইয়ালৈ পৰ্যটকে বিভিন্ন কাৰণত প্ৰাকৃতিক নৈসৰ্গ উপভোগ কৰিবলৈ হওক বা ইয়াৰ বিশেষত্ব চাবলৈ হওক প্ৰতি বছৰে আহে। লগতে বৰ্তমান মেঘালয় যুগ বুলি এটা যুগ চলি আছে। বহুতে এই কথা জানে যদিও কি জানিবলৈ নিবিচাৰে। গতিকে মেঘালয় যুগ কি জানক। হলচিন পিৰিয়ড বৰ্তমান চলি আছে বিজ্ঞানীসকলৰ মতে। তাৰে মেঘালয়ান এজটো বৰ্তমান চলি আছে বিশ্বত, কাৰণ এটা বৰফৰ যি আকৃতি মেঘালয়ত আৱিষ্কাৰ হৈছে, সেই পৰিৱেশ গোটেই বিশ্বত বিৰাজ কৰিছে বুলি বিজ্ঞানীসকলে ক'ব খুজিছে। ই এটা বৈজ্ঞানিক ধাৰণা। ভাৰতবৰ্ষৰ মেঘালয়ত ইউৰেনিয়ামৰ আকৰ পোৱা গৈছে, সেই কথা হয়তো এণ্টাৰটেইনমেণ্ট ভিডিঅ' বনোৱা ইউটিউবাৰসকলে নাজানে। তেওঁলোকে চাওক ইউৰেনিয়াম ডিপজিট মেঘালয়ত কিমান আছে। কামাখ্যা মন্দিৰৰ কথা নিঃসন্দেহে সকলোৱে জানে। তেওঁলোকে কামাখ্যা মন্দিৰক লৈ বহুতো তথ্যচিত্ৰ বনাইছে। অম্বুবাচী মেলাৰ কথা সকলোৱে জানে। 12খন শক্তিপীঠৰ এখন অন্যতম কামাখ্যা এই ভূমিতে আছে। বৰ্তমান সময়ত নিৰ্মিত নগাঁৱৰ মহামৃত্যুঞ্জয় শিৱলিংগ বিশ্বৰ এটা লিংগাকাৰ মন্দিৰৰ ভিতৰত ডাঙৰ। এই কথা ভাৰতৰ বহু যুৱকে নাজানিব পাৰে। তেওঁলোকে পঢ়ক, অসমীয়া যুৱকসকলে জানিব পাৰে। নৰ্থ ইষ্টৰ যুৱক যুৱতীসকলে কিন্তু এই কথা জানে। ক্লিনেষ্ট ভিলেজ, এখন গাঁও কিদৰে পৰিষ্কাৰ হৈ আছে মাউলিলং মেঘালয়ৰ। এই গাঁওখন আপোনালোকে চাবলৈ আহক। ইয়াত আপোনালোকে গছৰ পাত এটাও নাপায়। কোনো চৰকাৰী কৰ্মচাৰীয়ে চফা কৰা নাই, গাঁওবাসীয়ে নিজে চফা কৰিছে। ভাৰতবৰ্ষৰ ক্লিনেষ্ট ভিলেজ, পৰিষ্কাৰ গাঁও
লোকটক বিশ্বৰ একমাত্ৰ উপঙা হ্ৰদ হেংগিং লেক মণিপুৰৰ ই প্ৰাকৃতিকভাৱে অতি এটা সুন্দৰ জেগা। ই দক্ষিণাত্যৰ চিনেমা শ্বুটিঙৰ জেগাতকৈ কোনো গুণে কম নহয়। ছিকিমৰ জৈৱ ৰাসায়নিক অৰ্গেনিক ফাৰ্মিঙৰ কথা বিশ্বৰ সকলোৱে জানে। বিশ্বৰ একমাত্ৰ 100% জৈৱিক পদ্ধতিৰে কৰা কৃষিৰ ৰাজ্য ছিকিম, যাক খালে মানুহৰ অপকাৰ নহয়। এখন মাতৃসকলৰ দ্বাৰা পৰিচালিত বজাৰ আছে মণিপুৰত, হিমা বুলি কোৱা জেগাটোত, যাক মাদাৰ্ছ মাৰ্কেট বুলি কোৱা হয়। সকলো মহিলাই কৰিছে, গতিকে মহিলাৰ অগ্ৰাধিকাৰ দেশত হৈ আছে। টাৱাঙত আছে ভাৰতৰ ভিতৰত আটাইতকৈ পুৰণা 400 বছৰীয়া ডাঙৰ বুদ্ধৰ প্ৰতিমূৰ্তি। টাৱাং চহৰৰ কথা নাজানে কোনো। মেচুকা, যি মেচুকাত এটা দশকত শ্বাহৰুখ খানৰ দৰে জনপ্ৰিয় অভিনেতাই কয়লা চিনেমাৰ শ্বুটিং কৰিবলৈ লোকেশ্যন বিচাৰি লৈছিলে, সেই কথা হয়তো ভাৰতবৰ্ষৰ বৰ্তমান উঠি অহা বহুত যুৱকে নাজানিব পাৰে, কিন্তু জনাসকলে সদায় উত্তৰ পূৰ্বাঞ্চলক সন্মান কৰে। উত্তৰ পূৰ্বাঞ্চলৰ পৰা তেওঁলোকে বহুতো কথা জানিবলৈ বিচাৰে, গতিকে জানক সকলোৱে। হৰ্ণবিল নাগালেণ্ডৰ এটা উৎসৱ, যাক ফেষ্টিভেল অফ ফেষ্টিভেলছ বুলি কোৱা হয়, আৰু এই ভূমিক কোৱা হয় উৎসৱৰ ভূমি, লেণ্ড অফ ফেষ্টিভেলছ। নগাসকলৰ নিজস্ব জনজাতীয় পৰম্পৰা আছে, যি কেতিয়াও ত্যাগ কৰা নাই, আৰু তেখেতলোকৰ যি পৰম্পৰা আছে সেই পৰম্পৰা সুন্দৰভাৱে আৰু ক্ষতি নোহোৱাকৈ যুগ যুগান্তৰ পৰা পালন কৰি আহিছে। এই কথা ভাৰতবৰ্ষৰ মানুহসকলে জানে। ডক্টৰ তালিমেৰন আও, নাগালেণ্ডৰ ফুটবলাৰ। প্ৰথম ভাৰতৰ যেতিয়া স্বাধীনতাৰ পিছত ফুটবল দল লণ্ডনৰ অলিম্পিক খেলিবলৈ গৈছিলে, খালী ভৰিৰে গৈছিলে, তেতিয়া তালিমেৰন আও কেপ্টেইন আছিলে নাগালেণ্ডৰ পৰা। ফ্ৰান্সৰ লগত ভাৰত সেইখন মেচত হাৰিছিলে, তথাপি অংশগ্ৰহণ কৰাটো গৌৰৱৰ কথা আছিলে, কিন্তু খালী ভৰিৰে অংশগ্ৰহণ কৰিছিলে উত্তৰ পূৰ্বাঞ্চলৰ এইজন বীৰ ফুটবল খেলুৱৈ। বীৰ নাম দিব পাৰি তেখেতক। ছিকিমিজ স্নাইপাৰ বুলি কোৱা হয়। বাইচুং ভুটিয়াৰ পৰাই আমি ভাৰতীয়সকলে ফুটবল ভাল পাবলৈ শিকিছোঁ। বাইচুং ভুটিয়া ছিকিমৰ, এই কথাও সকলোৱে জানে। লেণ্ড অফ ব্লু হিল বুলি মিজোৰামক কোৱা হয়। দেশৰ তৃতীয় শিক্ষিত ৰাজ্য, 91% শিক্ষিত, আৰু গোটেই অৰণ্য থকাৰ ভিতৰত 85%ৰ ওপৰত ভূমিত অৰণ্য আছে মিজোৰামত, আৰু বেম্বু কালচাৰৰ কাৰণে বিখ্যাত। ডক্টৰ ভূপেন হাজৰিকা ভাৰত ৰত্ন সংগীতজ্ঞ, উত্তৰ পূৰ্বাঞ্চলৰ লগতে বিশ্বৰ সমাদৰৰ অসমৰে হয়। সকলোৱে জানে ভাৰত ৰত্ন গোপীনাথ বৰদলৈ হয়, যি স্বাধীনতা সংগ্ৰামত ভাগ লৈছিলে, অসমক অখণ্ডতাৰ ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিছিলে, ভাৰতৰ লগত অন্তৰ্ভুক্তিকৰণত সহায় কৰিছিলে এই গোপীনাথ বৰদলৈ। মাতৃলিনিয়েল ছ'চাইটি, মেঘালয়ত খাচী সম্প্ৰদায়ৰ লোকসকলে মাতৃপ্ৰধান সমাজ মানি চলে। আজিও বিচিত্ৰ এখন সমাজ ভাৰতবৰ্ষৰ বহুতো লোকে জানে আৰু বহুতে নাজানে। লগতে হাইড্ৰ পাৱাৰ প্ৰজেক্টৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলে 2% বৰ্তমান ব্যৱহাৰ কৰিছে। যদি 100% ব্যৱহাৰ কৰা হয়, 77 মেগাৱাটলৈকে উৎপাদন কৰিবলৈ সক্ষম হ'ব, দেশক পোহৰাই তুলিবলৈ সক্ষম হ'ব। লগতে লৌ মাজাও বব ডিলনৰ সংগীত পৰিৱেশন কৰা ৰক ষ্টাৰ আছে শ্বিলঙত, এই কথাও বহুতে নাজানে। অৰ্কিডৰ এখন ক্ষেত্ৰ আছে, যি আমাৰ ঘৰৰ সুন্দৰ সুন্দৰ ফুলনি বাগিচা আমি সজাই থোৱা, সেয়া নেচাৰেলি বা প্ৰাকৃতিকভাৱে আমাৰ নৰ্থ ইষ্টতে পোৱা যায়। অৰ্কিড, সুন্দৰ সুন্দৰ প্ৰজাতিৰ অৰ্কিড ইয়াত পোৱা যায়, যি সমগ্ৰ বিশ্বতে হয়তো পোৱা নাযায়। দীপা কৰ্মকাৰে কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক পাইছিলে, প্ৰথম ভাৰতীয় মহিলা যি জিমনাষ্টিকত এটা পদক পাবলৈ সক্ষম হৈছিলে। লগতে এনেধৰণৰ আৰু বহুতো খেলুৱৈ আছে, যাৰ নাম উল্লেখ কৰাটো অতি প্ৰয়োজন। লুক ইষ্ট পলিচি জৰিয়তে দক্ষিণ পূব এছিয়া আৰু সমগ্ৰ অন্যান্য দেশৰ লগত ভাৰতে অৰ্থনৈতিক সম্পৰ্ক গঢ়িবলৈ এতিয়া বিচাৰিছে। লগতে PA চাংমা উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৰাষ্ট্ৰপতি পদৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে প্ৰণৱ মুখাৰ্জী দেৱৰ লগত, লগতে লোকসভাৰ অধ্যক্ষ আছিলে। এই কথাও হয়তো
বৰ্তমানৰ বহু যুৱকে উঠি অহা যুৱকে নাজানে। গতিকে আমি এটা কথা ক'ব বিচাৰোঁ, CBSEৰ পাঠ্যক্ৰমত অসমৰ বিষয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে অন্তৰ্ভুক্ত হ'ব লাগে। আৰু ক'ব বিচাৰোঁ, নৰ্থ ইষ্ট মেটাৰ্ছ। য়েছ, নৰ্থ ইষ্ট মেটাৰ্ছ।